কৰোঁ সকলোৱে ভালে আছে আৰু আমি নলবাৰী আহিছোঁ নলবাৰী আহিব 4-5 দিন হৈ গ'ল ভাবিছোঁ বহুত দিনৰ মূৰত এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ লং ভিডিঅ' আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ৰাতিপুৱা ইমান বেছি ৰ'দ দিছে এতিয়া বাজিলে 8টা আৰু 8টা বজাতে পূৰা ৰ'দ দিছে মানে এইকেইদিন খুব গৰম পৰি আছে সকলো পিনে আৰু বৰষুণটো দিয়াৰ পিছতো অকণমান সময় ভাল লাগে কিন্তু তাৰপিছত পুনৰ গৰম আৰু এয়া কাপোৰ কেইটামান হাতত লৈ আছোঁ আগৰ কাপোৰ আছিলে এইকেইটা চলা মানে একদমেই টান হৈ গৈছে ইমান হোৱাৰ পৰা মানে আগতে ক্ষীণ আছিলোঁ চাগে এতিয়া অলপ শকত হ'লোঁ সেইকাৰণে আৰু এই চলাইকেইটা মই মানে চিলাইকেইটা খুলিলোঁ এতিয়া চিলাইকেইটা খুলি এতিয়া ভাবিছোঁ মানে ফিটিং কৰি লওঁ আৰু এতিয়া যিটো চাইজ আছে সেই চাইজত ফিটিং কৰি লওঁ আৰু গৰমত মানে ইমান অশান্তি পাইছোঁ সকলোতে গৰম দিয়কচোন গুৱাহাটীতটো আৰু বেছিয়ে গৰম ইয়াত ক'ব গ'লে অকণমান কমে কিজানি এইবাৰ তাৰ ফিডিং চেয়াৰখন লৈ নাহিলোঁ সেইকাৰণে অকণমান দিগদাৰ হৈছে এনেকৈ খুৱাব লগা হৈছে আৰু খুৱাব লাগিলে ইমান বেছি দিগদাৰ দিয়ে কি এয়া বাহিৰত চিঞৰি আছোঁ বাপেক পুতেকক খবৰ নাই মানে মোমাকটোৰ ঘৰত গৈছে মোক নোকোৱাকৈ আৰু মোবাইলো নিয়া নাই ব'লকচোন গৈ পিনে চাওঁ কি কৰিছে বাৰু আৰু লগতে আমাৰ মাহঁতৰ ঘৰখন চাওঁ বোলক মাও কি কৰি আছে মা যিহেতু অকলে আছে দেউতা বৌহঁত চব চাহ খাব আহি সি ৰখি আছে 1 ঘণ্টা তই কথা পাতি আছ সেইকাৰণে মুখেদি মাতিব লাগে একবাৰ ফাদলনা নাই মই চাহ খাব আহিছোঁ চাহ অকণমান মামী নাম্বাৰটো চেক কৰি দিছোঁ মই পিঠা খালোঁ এখন খোলা চাপৰ মানুহজনে আহি ৰখি আছে বাহিৰত মাক মাতা নাই মা আছে কথা পাতি তাৰপিছত মায়ে এতিয়াহে গম পালে মই অহাৰ কাৰণে আৰু তেওঁ আহিব বহুত সময় হৈ গ'ল কি ধুনীয়া বতাহ দি আছে এইপিনে চাবচোন এইপিনে দেউতাই কিবা ৰঙালাও দিছিলে ৰঙালাও লাগিছে খালোঁ মই মোকো দি পঠাইছিলে ঘৰৰ ৰঙালাও খাই খুব ভাল লাগে নহয়নে নান্দু কি কৰি আছা নান্দু ঘৰত আহিলে ইমান ভাল পায় খেলি থাকিব পাৰে মানে মুকলি পায় কথা শুনি শুনি আহোঁতে 3টাই বাজিলে আৰু এতিয়া মই ভাবিছোঁ পিঁয়াজৰ চাটনি বনাম যিহেতু পঁইতা ভাত খাম পঁইতা ভাতৰ লগত এই পিঁয়াজৰ চাটনিটো খুব বেছি ভাল লাগে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম পিঁয়াজৰ চাটনি ৰেচিপিটো আৰু এতিয়া ভাতটো খাই লগ পাই আছোঁ এই বান টোপনিৰ পৰা উঠিল আৰু উঠি এয়া দেখিছেনে এইখন গ্লাছৰ ওচৰত এয়া মোৰ পিছফালে উঠি পিনে মানে মোৰ চেণ্ডেলযোৰ উলিয়াই নিছে আৰু মোৰযোৰ পিন্ধা হোৱাৰ পিছত নিজৰযোৰ পিন্ধিব এবাৰ আকৌ মোৰযোৰ পিন্ধিব মানে চেণ্ডেল ইমান বেছি ভাল পায় এতিয়া মোৰ চেণ্ডেলযোৰ পিন্ধি ঘূৰি আছে এতিয়া মানে অকণমান পিছত আহিব আৰু ক'ব মোক তাৰযোৰ পিন্ধাই দিব লাগে কৰি গ'লোঁ মোক ধৰা গুড মৰ্ণিং এভৰিৱান এইটো হৈছে নেক্সট ডে ভিডিঅ' আৰু আজি আমি যাম গুৱাহাটীলৈ যিহেতু গুৱাহাটীলৈ যাম তাত গৈও সময় নাপাওঁ আৰু এয়া ৰাতিপুৱা কাম বন কৰি অকণমান ভাবিছোঁ স্কিনটো কেয়াৰ লওঁ যিহেতু আজি বৰষুণ বতৰ দিছে অকণমান বতৰটো ঠাণ্ডা আৰু গুৱাহাটীলৈ গ'লে এনেকুৱা বতৰ পালে ভাল লাগে যিহেতু ইবানক লৈ যাম সেইকাৰণে আৰু চাওকচোন ইবানে খেলাত ব্যস্ত ককাক আৰু বৰ্তাকৰ লগতে পুতু ভায়েকো আছে আৰু এয়া মই আছোঁ কাপোৰ পেকিং কৰি মায়ে বনাই আছে চাহ আৰু নেক্সট এয়া মায়ে কেইটামান কাপোৰ চিলাই আছিলে যোৱাকালিৰে কাপোৰ কেইটামান চিলাব আছিলে আৰু মাক অকণমান চাকু দিলোঁ লগতে ময়ো খালোঁ আৰু চাকুটো খাবলৈ এনেই বেয়া পাওঁ আপোনালোকে দেখিছে চাগে মুখৰ ভাজত কিন্তু উপায় নাই অকণমান হেল্ডি বস্তু খাব লাগে যিহেতু গৰম আৰু এয়া আনপিনে আহিলোঁ কিটচেনলৈ ভাত বনাবলৈ ভাবিছোঁ এইখিনি বনাই লওঁ যিহেতু যাম মাক কাপোৰখিনি চিলাব দি মই আহিলোঁ কিটচেনলৈ আৰু যোৱাকালি যিকেইটা কাপোৰ মই উলিয়াইছিলোঁ চিলাবৰ কাৰণে সেইকেইটা চিলোৱা হৈছে প্ৰায় 3টামান আছিলে আৰু এটা গাৰু কভাৰ চিলাব বাকী আছিলে ইবানৰ সেইখিনি মাক চিলাব দিছোঁ আৰু মই ভাতত লাগি গৈছোঁ আৰু এয়া ভাতৰ মোৰ প্ৰায় হৈছে ভেন্দিখিনি ফ্ৰাই কৰিব আছে কি হ'ল সেইখিনি মই দেখুৱাই দি আছোঁ আৰু বাহিৰত ৰাতিপুৱাৰ ভাগত ইমান বৰষুণ দিলে এতিয়া একদম পূৰা ৰ'দ দিছে ঘামি অৱস্থা নাই আৰু সোনকালে ভাতটো বনালোঁ এতিয়া বাজিলে 11টা যিহেতু আমি যাম সেইকাৰণে আৰু এয়া ভাতকেৰেলা আলু ভাজি হৈ গ'ল লগতে মাছৰ জোলো হ'ল আৰু যিহেতু ইমান বেছি গৰম পৰিছে অকণমান নেমু চৰবত খাওঁ বুলি ভাবিছোঁ এয়া চাওকচোন কিমান লাগিছে এইবাৰ কিন্তু পূৰা লাগছি মানে মোৰ ন পূৰা লাগছি কিন্তু সেই পিনৰ কেইটা আনিব লাগিছিল বেছি ডাঙৰ হৈছে যায় কেনেকৈ হা অঁ বহুত বেছি
আৰু আমি খাই লৈ আজৰি হ'লোঁ। এতিয়া ইবানে যিহেতু শুই আছিলে, উঠিলে ভাবিছোঁ তাক খিচাৰিখিনি খুৱাই লওঁ। আৰু খিচাৰি কালাৰটো কিয় এনেকুৱা হৈছে জানেনে? ইয়াতে মই মানিমুনি আৰু ভেদাইলতা মিক্স কৰি দিছোঁ, যিহেতু ইবানে খাব নিবিচাৰে, সেইকাৰণে এনেকুৱা বুদ্ধি কৰি খুৱাওঁ। আৰু আজিৰ ভিডিঅ'টো যিহেতু বহুত দীঘল হৈ যাব, সেইকাৰণে ইয়াতে সমাপ্ত কৰোঁ। ভাল লাগিলে মৰম দিব আজিলৈ।